সমূহ মৰাণবাসীক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমূহ ৰাইজক আমি আমাৰ মৰাণৰ 11 চিষ্টাৰ সমিতিৰ পৰা আমি সকলো শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ক'ভিড-19ৰ পাছত এইবাৰ আমি মৰাণলৈ প্ৰথম যি আনন্দ মেলা আনিছোঁ, সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। কেতিয়া আহিছে এইবাৰ আপোনালোকে উপভোগ কৰিবলৈ পাব। চকৰি যিটো জতৰ বুলি কয় সেইটো আহিব, তাৰপিছত আমাৰ ট্ৰেইন ব্যৱস্থা থাকিব আৰু সৰু সৰু ল'ৰা ছোৱালী খেলা ধূলা বিভিন্ন আমাৰ ইয়াত। কেই তাৰিখৰ পৰা আৰম্ভ হ'ব? আমি ভাবিছিলোঁ অহা 25 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম। আমি চাই লওঁ, যিহেতু বতৰৰ কথা আছে আৰু 6 জনজাতিকৰণৰ কাৰণে যিহেতু অসম বন্ধ দিছে, সেই গতিকে আমি সকলো দিশৰ ওপৰত চালি জাৰি চাই আমি এই কাৰ্যসূচী ঘোষণা কৰিম। মানে 27 তাৰিখ মানৰ পৰা ধৰিব পৰা যায় নেকি? নিশ্চিতভাৱে আইন শৃংখলাৰ বাবে কিবা আমাৰ ইয়াত আইন শৃংখলাৰ বাবে আমাৰ ইয়াত স্বেচ্ছাসেৱক নিয়োগ কৰা হ'ব। যিহেতু আমি কোনো অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিবলৈ দিয়া নহ'ব, কাৰণ যিহেতু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে আমি যি আনন্দ মেলা অনুষ্ঠিত কৰিম, সেইটো ইয়াত কোনো খেলি মেলি আমাৰ ইয়াত নহয় বুলি ভাবিছোঁ। কাৰণ 50জনতকৈ অধিক আমাৰ ইয়াতে স্বেচ্ছাসেৱক নিয়োগ হ'ব আৰু বিভিন্ন পৰ্যায়ত আমি অলৰেডি আৰক্ষীক খবৰ দিছে। আমি CC কেমেৰাৰ ব্যৱস্থা কৰিছোঁ, আৰক্ষীকো অৱগত কৰিছোঁ। যিহেতু আমি জিলা প্ৰশাসনৰ পৰা অনুমতি লৈছোঁ, ইয়াত আমাৰ কোনো তেনেধৰণৰ হেৰি নহ'ব বুলি আমি ভাবিছোঁ।